ছাত্ৰ ছাত্ৰীসকলৰ লগত বিভিন্ন সময়ত ইতিমধ্যে উল্লেখ কৰিছে আমি আবৃত্তিৰ প্ৰায় 40খনমান বিদ্যালয় অসমত চলাই আছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ লগত সততে বিভিন্ন বিষয়ৰ কথা বতৰা পাতি থাকোঁ। ছাত্ৰ ছাত্ৰীসকলৰ শিশুসকলৰ মনস্তত্ব সম্পৰ্কে কিছু কথা অৱগত হৈছোঁ। তেওঁলোকে কি বিচাৰে, তেওঁলোকৰ মনৰ মাজত কেনেকুৱা ধাৰণা থাকে, তেওঁলোকে ভৱিষ্যতে কেনেকুৱা ধৰণৰ কোন ছাত্ৰই পৰিকল্পনা কৰে আৰু অভিভাৱকসকলৰ আমাৰ দায়িত্ব কি, তেওঁলোকৰ যি এই সপোনটোক আগবঢ়াই নিয়াত আমাৰ দায়িত্ব কি, আমি কেনেদৰে আগবঢ়া উচিত, সেই সম্পৰ্কে কিছু কথা মনৰ মাজত সদায় তোলা দি থাকে। ছাত্ৰ ছাত্ৰীসকলো ইয়াতে মইনীসকলো ইয়াতে আছে, গতিকে অভিভাৱকসকলো আছে। মই সকলোকে মিলাই মোৰ দুটামান অনুভৱ ব্যক্ত কৰিব বিচাৰিছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰথমতে মইনীসকলক সুধিব বিচাৰিছোঁ যে আমি কি হ'ব বিচাৰোঁ। আমি বহুত ছাত্ৰ ছাত্ৰীসকলে, বহুত মইনীসকলে মনৰ মাজত এটা স্পষ্ট ধাৰণা সৰুতে ল'ব নোৱাৰে। আৰু আমাৰ অভিভাৱকসকলে সদায় আমি ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত, আমাৰ ল'ৰা ছোৱালীৰ ওপৰত এটা ইম্প'জ কৰি থাকোঁ যে তই ভালকৈ পঢ়, তই ডাক্তৰ হ'ব লাগিব, তই ভালকৈ পঢ়, তই ইঞ্জিনিয়াৰ হ'ব লাগিব। আমাৰ প্ৰত্যেকৰে মনত ধাৰণা এটা, তেনেকুৱা ধৰণৰ এটা ধাৰণাই প্ৰত্যেকজন অভিভাৱকৰ মনত শিপাই থাকে ভিতৰি ভিতৰি, মোৰ ল'ৰাটো ভাল ডক্তৰ হওক, মোৰ ল'ৰাটো ভাল ইঞ্জিনিয়াৰ হওক। কিন্তু আমি কেতিয়াও নিবিচাৰোঁ বা কেতিয়াও আমি নকওঁ যে মোৰ ল'ৰাটো এজন ভাল মানুহ হওক। অধিকাংশ অভিভাৱকে, সকলোকে কোৱা নাই, অধিকাংশ অভিভাৱকে সদায় সেইটোৱে বিচাৰে, কিন্তু এইটো নিবিচাৰে যে তেওঁ এজন ভাল মানুহ হওক। এইটো কাৰণে ক'ব খুজিছোঁ, ভাল মানুহ বুলি ক'লে তেওঁ বিভিন্ন ক্ষেত্ৰত, বিভিন্ন পদক্ষেপত আমি এখন সমাজত প্ৰত্যেকজন মানুহৰে দৰকাৰ। গতিকে প্ৰত্যেকজন মানুহেই আমাৰ কাৰণে, সমাজৰ প্ৰত্যেকজন মানুহে আমাৰ কাৰণে উপযোগী, প্ৰত্যেকজন মানুহে প্ৰয়োজনীয়, যাতে আমি নিজেও আৰু আমাৰো উঠি অহা সন্তানটোকো, আমাৰ কণমানিটোকো যাতে সমাজত কামত আহিব পৰা এজন ব্যক্তি কৰি গঢ়ি তুলিব পাৰোঁ। সেইটোৱে আমাৰ প্ৰত্যেকজন অভিভাৱকৰ এটা দায়িত্ব। সেয়া ডক্তৰ নহয়, সেয়া ইঞ্জিনিয়াৰ নহয়, সেয়া বহুত ধৰণৰ আছে। সেয়া ভাল শিক্ষক হ'ব পাৰে, ভাল এজন সমাজসেৱক হ'ব পাৰে, এজন বিজ্ঞানী হ'ব পাৰে, বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰত আপুনি চকুত ভাল খেতিয়ক এজনো আজি সমাজৰ কাৰণে আদৰ্শ। গতিকে আমি আমাৰ অভিভাৱকসকলে সেই কথাটো মনত ৰখা উচিত যে আমি আমাৰ ছাত্ৰজনক, আমাৰ শিশুজনক তেওঁ যিটো বিচাৰে সেইটো কৰাৰ পৰিৱৰ্তে হেঁচি আমি এটা ইম্প'জ কৰি যাতে এটা ভুল ৰাস্তাত লৈ নাযাওঁ। আপোনালোকে দেখিছে গাঁওবোৰত আৰু বিজ্ঞান পঢ়া মানসিকতা এটা থাকে। আমি পঢ়া সময়তো ছাত্ৰ ছাত্ৰীসকলে কি হয়, ভালকৈ পাছ কৰিলে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালে ছায়েন্সত লগাই দিয়ে। আৰু আমাৰ সময়ছোৱাৰ বহুখিনি মেধাৱী ছাত্ৰ ছাত্ৰী দেখিছোঁ এতিয়া ছায়েন্সত পঢ়ি তেওঁলোকে ভাল ৰিজাল্ট কৰিব নোৱাৰি বৰ্তমান সময়ত সমাজত একেবাৰে বিশেষভাৱে অৱদান নবঢ়োৱাকৈ থাকিব লগা হৈছে। আৰু সেই সময়ত কম মেধাৱী ছাত্ৰ ছাত্ৰীসকলেও বিশেষভাৱে নিজৰ ৰুচিসন্মত বিষয়ত অধ্যয়ন কৰি আজি সমাজত এজন প্ৰতিষ্ঠিত ব্যক্তি, সমাজত কামত অহা এজন ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিছে। আমি যদি হিন্দু শাস্ত্ৰত বিশ্বাস কৰোঁ, আপোনালোকে সকলোৱে জানে যে 84 লক্ষ জীৱন অতিক্ৰম কৰিহে আমি মানুহৰ জীৱনটো পাওঁ। সেয়া বিভিন্ন ধৰ্মীয় শাস্ত্ৰত উল্লেখ কৰি আছে যে জড় হিচাপে, জীৱ হিচাপে বিভিন্ন জীৱ জন্তু, সাপ, সৰীসৃপ, শিল, পৰ্বত এনেকৈ কৰি 84 লক্ষ বছৰ অতিক্ৰম কৰি মানুহৰ জীৱন পাওঁ। আমাৰ জীৱনটো খুব অমূল্য, আমাৰ মানুহৰ জীৱনটো খুব অমূল্য এটা জীৱন। গতিকে আমি এই জীৱনটো বহুত বেছি ডাঙৰ কিবা কৰিব নোৱাৰিলেও অন্ততঃ আমাৰ সীমিত শক্তিৰে, আমাৰ সীমিত সামৰ্থ্যৰে আমি সমাজখনৰ কাৰণে কিবা এটা আগবঢ়াই যাব পাৰোঁ। যদি মই আগবঢ়াই যাব নোৱাৰোঁ, মোৰ সন্তানৰ, মোৰ উত্তৰ প্ৰজন্মই যদি সমাজখনৰ কাৰণে কিবা এটা অলপ আগবঢ়াই যাব পাৰে, কিবা এটা অৰিহণা আগবঢ়াই সমাজখনত এটা স্থায়ী কিবা এটা ৰূপ দিব পাৰে, সেই লক্ষ্যটো আমাৰ প্ৰত্যেকজন অভিভাৱকে লক্ষ্য কৰা উচিত। ছাত্ৰ ছাত্ৰীসকলক, কণমানিসকলক আমি সফলতা কি, ছাকচেছ কি, সেই বস্তুটো আৰম্ভণিৰ পৰাই তেওঁলোকৰ মনৰ মাজত এটা ৰোপণ কৰিব লাগে। যে তেওঁলোকক আমি বুজাব লাগে, তেওঁলোকৰ যিটো আত্মবিশ্বাস গঢ়ি তুলিব লাগে। ছাত্ৰ ছাত্ৰী আমি ল'ৰা ছোৱালীবিলাক কি কৰোঁ, যদি পঢ়া শুনা কৰিব নোৱাৰে তেতিয়া আমি কাৰোবাৰ লগত তুলনা কৰোঁ। আমুকৰ ল'ৰাটো দেখিছ যে ইমান ভাল ৰিজাল্ট কৰিছে, সি একো সুবিধা পোৱা নাই, কিন্তু সি ইমান ভালকৈ পঢ়িছে, ইমান পৰীক্ষাত ইমান মাৰ্কছ পাইছে, সি ভালকৈ কবিতা আবৃত্তি কৰিব পাৰিছে, সি ভালকৈ বক্তৃতা দিব পাৰিছে, সি স্কুলত ফাৰ্ষ্ট হৈছে, তই নোৱাৰ কিয়? আমি সদায় ল'ৰা ছোৱালীকেইটাক সদায় এটা তুলনা কৰি এটা হেঁচা দি মানসিকভাৱে সিহঁতক কিছু পৰিমাণে বিপৰ্যস্ত কৰি দিলোঁ। মোৰ এজনী ছোৱালী আছে, অভিভাৱকৰ কথা কৈছোঁ, এইবাৰ ক্লাছ 10ৰ পৰীক্ষা দিছে। গতিকে অভিভাৱক হিচাপে তাৰ লগৰ ছোৱালীখিনিৰ লগতো, ল'ৰা ছোৱালীখিনিৰ লগতো মই ইণ্টাৰেক্ট কৰোঁ, ঘৰলৈ আহিলে
ক'ৰবাত লগ পালে সিহঁতৰ বিভিন্ন ধৰণৰ সৰু সৰু কথা সুধি সিহঁতৰ মনস্তত্ববোৰ জানিব খোজোঁ আৰু আমি আশা ৰাখিছোঁ এনেকুৱা ধৰণৰ আমি এটা প্ৰজেক্টটো কৰিবলৈ চেষ্টা কৰি আছোঁ যে শিশুৰ মনস্তাত্ত্বিক বিশ্লেষণ কৰি যে আমাৰ অভিভাৱকসকলৰ ভূমিকা কি এই সম্পৰ্কে আমি কিছু কাম ইতিমধ্যে হাতত লৈছোঁ সময়ত হয়তো আপোনালোকৰ হাতলৈ সেইখিনি আমি আগবঢ়াই দিব পাৰিম এতিয়া মই ক'ব খোজা কথাটো হ'ল কি যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা আত্মবিশ্বাস জগাই তুলিব লাগে টমাছ আলভা এডিছনৰ নাম আপোনালোকে শুনিছে যিটো আমি এতিয়া এই মাইক্ৰফোনটোত কথা পাতি আছোঁ যিটো বিদ্যুৎ গুচি যোৱাৰ লগে লগে মাইক্ৰফোনৰ শক্তি নাইকিয়া হৈ যাব চুইচ দিলে যে লাইটটো জ্বলাওঁ আমি যে বিদ্যুৎ যিটো মানে আটাইতকৈ অপৰিহাৰ্য এইটোৰ আৱিষ্কাৰ কৰিছিল টমাছ বিদ্যুৎ বাল্বটো মানে এইটো টমাছ আলভা এডিছন আপোনালোকে সকলোৱে সুধিছে টমাছ আলভা এডিছনৰ ছাত্ৰ জীৱনৰ কথা হয়তো আপোনালোকে জানে যে টমাছ আলভা এডিছন সাংঘাতিকভাৱে পঢ়া শুনাত দুৰ্বল আছিলে তেওঁ কাণেৰেও নুশুনিছিলে ভালকৈ পঢ়া শুনা কৰিব নাছিলে স্কুলত যি বুজায় তাকে বুজাবও পৰা নাছিলে ভালকৈ বুজিবও পৰা নাছিলে আৰু কি হৈছিলে ফলস্বৰূপে স্কুলৰ অভিভাৱকে মাকক মাতি নি পেলাই কৈছিলে যে তোমাৰ ল'ৰাটো পঢ়াৰ শুনাৰ কাৰণে এইখন স্কুলত পঢ়াৰ যোগ্য নহয় তুমি তাক ঘৰলৈ লৈ যোৱা ইয়াত আৰু তাক আমি শিক্ষা দিব নোৱাৰোঁ বিভিন্ন ধৰণে এইটো কাৰণ ব্যাখ্যা হৈছে আপোনালোকে হয়তো জানে গতিকে আমাৰ যিবোৰ কম মেধাৱী ছাত্ৰ ছাত্ৰী অভিভাৱক আছে মানে কম মেধাৱী মানে এইটো অৰ্থত কৈছোঁ পৰীক্ষাত বহুতে কম নম্বৰ পালে বা পঢ়া শুনাত ভাল নহ'ল কাৰণে আমি ল'ৰাটোকে দোষাৰোপ কৰি থাকোঁ তাক আমি ভাল দৃষ্টি নিদিওঁ সেই তেনেকুৱাও বহুত অভিভাৱক মই লগ পাইছোঁ যি ল'ৰা ছোৱালীয়ে মাক দেউতাকক অতি সহ্যত ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হৈছে মই তেনেকুৱা বহুত ছাত্ৰ ছাত্ৰী লগ পাইছোঁ যে তাক সুধিলে কি হয় যে ঘৰত মোক দেউতাই খুব গালি পাৰে মায়ে মোক সদায় গালি পাৰি থাকে কিয় কাৰণ কি মই পৰীক্ষাত ভাল মাৰ্কছ পোৱা নাই মই পৰীক্ষাত ভাল নম্বৰ পোৱা নাই কিন্তু তেওঁলোকৰ বেলেগ বেলেগ ধৰণৰ কিছুমান প্ৰতিভা আছে গতিকে সেই প্ৰতিভাখিনিত আমি বিকাশৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকসকলে গুৰুত্ব দিব লাগে টমাছ আলভা এডিছনৰ কথাটো এইটো ক'ব খুজিছোঁ যে যেতিয়া মাকক টমাছ আলভা এডিছনৰ শিক্ষকে স্কুললৈ মাতি পঠিয়ালে স্কুললৈ গ'ল স্কুলত এখন তেখেতক চিঠি দিলে যে তোমাৰ ল'ৰাটো আজিৰ পৰা ইয়ালৈ আৰু আহিব নালাগে ল'ৰাটো আহি মাক ঘৰত আহি খুব কান্দিলে তেতিয়া ল'ৰাটোক সুধিলে যে টমাছ আলভা এডিছন সুধিছিলে যে মাক কি হ'ল তোমাক স্কুললৈ কিয় মাতি নিলা আৰু তুমি কিয় কান্দিছা তেতিয়া মাকে কৈছে বোপাই তোৰ যথেষ্ট প্ৰতিভা তোৰ টেলেণ্ট আছে তোক পঢ়াব পৰা শিক্ষক সেইখন স্কুলত নাই গতিকে তই আজিৰ পৰা স্কুললৈ যাব নালাগে তই ঘৰতে পঢ়া শুনা কৰ মই তোক পঢ়া শুনা কৰাই দিম সেইখন স্কুললৈ তই যাব নালাগে কিন্তু কাৰণটো আছিল ওলোটা তেওঁ স্কুলত আৰু শিক্ষা ল'ব পৰাকৈ যোগ্য নহয় ইমানেই গেধা ল'ৰা গতিকে সেই ল'ৰাটোক মাকে পঢ়াই শুনাই আজিৰ লেখত ল'ব লগা বিদ্যুৎ বাল্বৰ আৱিষ্কাৰক হিচাপে টমাছ আলভা এডিছন যে সমগ্ৰ বিশ্বই স্বীকৃতি দিছে এনেকুৱা এজন ব্যক্তি সৃষ্টি কৰিলে কাৰণ অভিভাৱকৰ ভূমিকা আৰু গুৰুত্বটো যদিহে সেই সময়তে যদি মাকে ক'লে তই অলগদ্ধ তই স্কুলত তোৰ কাম নাই স্কুলৰ পৰা তোক উলিয়াই পঠাইছে গতিকে তই আৰু আমাৰ ইয়াত থাকিব নোৱাৰো গতিকে তেনেকুৱা যদি হ'লহেঁতেন তেতিয়াহ'লে হয়তো আজি আমি সেইজন বিশিষ্ট ব্যক্তিক লগ নাপালোহেঁতেন আপোনালোকে শংকৰদেৱৰ উদাহৰণো আপোনালোকে জানে যে 12 বছৰ বয়সলৈকে পঢ়া শুনা নকৰি ধিটিঙালি কৰি ফুৰিছিল কিন্তু শংকৰদেৱৰ মাজত তেতিয়া কি কৈছিলে বুঢ়ীমাক খেৰ সুতি যে ভাল আমৰ পুলি হৈ বকৰাণীত গজিলি মানে ভাল পৰিয়ালটো ভাল আছিল ভূঞা বংশৰ পৰিয়াল কিন্তু তেওঁ ভাল মানে কাম কাজ পঢ়া শুনা নকৰি 12 বছৰলৈকে ধিটিঙালি কৰিছিল কিন্তু তাৰ